নমস্কাৰ জনালোঁ। আপোনালোকৰ ফালে বতৰ কেনেকুৱা সেইটো জনাবচোন। কোনোদিন সন্মুখত আহি এনেকৈ ভিডিঅ' বনোৱা নাছিলোঁ, কিন্তু আজি কি মন গ'ল নাজানো বনাই পেলালোঁ। মিষ্টাৰে পথাৰৰ পৰা জাল মাৰিছিলে, তাতে সৰু সৰু মাছ আনিছিলে। কি বনাম ভাবি থাকোঁতে মনত পৰি গ'ল টেঙাৰে সৈতে এটা চৰচৰি বনাওঁ, মানে সাৰ জোল যে বনায়, এতিয়া নেমু টেঙা দি বনায়। ইমানেই টেষ্টি হয় যে যদি আপোনালোকে খোৱা নাই তেনেহ'লে মোৰ ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ চাই যাব আৰু আপোনালোকে বনাই খাই চাবচোন কেনেকুৱা লাগে। কমেণ্ট কৰিবলৈ কেতিয়াও নাপাহৰিব। চাওকচোন, প্ৰথমে মাছখিনি ধুনীয়াকৈ ধুই লৈ নিমখ আৰু হালধি সানি প্ৰায় 5 মিনিটমান সময় চাফা কৰি থৈ দিলোঁ। দিয়াৰ পাছতে মই আৰু তাতে মানে নেমু আৰু এটা পিঁয়াজ আৰু এটা জলকীয়া, আপোনালোকে সোৱাদ অনুসৰি জলকীয়া যিমান দিয়ে দিব পাৰে। তাতে কেৰাহী এখনতে কমকৈ মই মাছ দি মানে ভাজি ল'ম। বেছি ভাজিব নালাগে, একে সৰসৰীয়া কৰিব নালাগে, মানে মাছটো 50% ভাজা হ'লেও হৈ যাব। তেনেকৈ ভাজি ল'ম কমকৈ। দেখিছেনে মাছটো সিজিব। এতিয়া সিজাৰ পিছতে মই এটা কৰি মই ৰাখি থৈ দিওঁ। কমকৈ মানে ৰাখিব লাগে যাতে এটাও ভাঙি নাযায়। তাৰে পাছতে মাছ ভাজা হৈ গ'ল আৰু এতিয়া বাতি এটাতে নেমু মানে 4 ভাগৰ এভাগ লৈছোঁ আৰু তাতে পানীতে মিক্স কৰি লৈ এতিয়া সেই তেলতে মই পিঁয়াজ আৰু জলকীয়া দি এতিয়া সেইখিনি ভাজি ল'ম। দেখিছেনে কালাৰ সলনি হৈ আহিছে। এতিয়া ভাজি হোৱাৰে পাছতে মই যিটো মানে নেমু আৰু পানী দি মিক্স কৰিছিলোঁ তাতে মই এতিয়া ঢালি দি এবাৰ এনেই লৰাই দিব লাগে। বেছি লৰাই থাকিব নালাগে, নহ'লে ভাঙি যাব। এনেকুৱা যে টেষ্টি হয়, যদি আপোনালোকে খোৱা নাছিলে তেনেহ'লে এনেদৰে বনাই খাই চাব আৰু এটা কমেণ্ট কৰিবলৈ কেতিয়াও নাপাহৰিব। চাওকচোন কিমান ধুনীয়াকৈ উতলি আছে। উতলি থাকোঁতে একেবাৰে হাতা মানে দিব নালাগে আৰু আপোনালোকে জ্বলা নিমখ আপোনালোকৰ সোৱাদ অনুসৰি আপোনালোকে দি ল'ব। ফাইনেলি মোৰ হ'বলৈ হৈছে। ইয়াত দেখিছেনে পানীটো একেবাৰে শুকুৱাই ল'ম। এতিয়া মই ৰেডি। গেছ অফ কৰি দিলোঁ আৰু মোৰ মাছৰ সেই চৰচৰিটো ৰেডি হৈ গ'ল। কেনেকুৱা হ'ল চাওকচোন। কালাৰটোতো কালাৰেই, কিন্তু খাবলৈ যে ইমানেই সোৱাদ হয় যাক ক'বলৈ নোৱাৰি মানে। যদি আপোনালোকে ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব। তেনেহ'লে বাই বাই।